প্ৰচলিত হয় আৰু দুটা ভাষাটো বেলেগ বেলেগ নাম আছে ইয়াৰ কিন্তু গুণটো এটা বুজিলে এটা কথা এটা কৈ তংদেৱ বুজিলা তংদেৱ আৰু এটা ভাষাটো কৈ পেং হুটং পেং মানে পিঠা হু মানে টুকুৰা টং মানে পাত এই পাতটোকে আমি টং কয় আৰু পিঠাটোকে কিবা হুটোকে বান্ধা পেং হু টং পেং মানে পিঠা হু মানে বান্ধা টং মানে পাত দেই আমাৰ ইয়াত দুটা ভাষাত প্ৰচলিত হয় দেই আৰু এইটো হ'ল এইটো বগাটো ইয়াক চাউল আৰু নাৰিকল কিবা চেনি মিঠা দি কিনি বনোৱা হয় ইয়াক সেৱা দিয়া হয় সেৱা বনায় এনেকা হিজাব কাই নবনায় সেৱাটো জানে গম পাইছে নহয় সেৱাটো কেনেকুৱা তলত চৰু এটা থাকিব ওপৰতে আকৌ চৰু এটা থাকিব কঁকালত কাপোৰ বান্ধি দিয়ে আৰু এই পিঠাটো তাতে ভৰাই ঢাকি দিয়ে তাৰমানে কাপত দি যোৱা আৰু দেই এইটো পেং মানে পিঠা নং মানে এই কাপত দিয়া আৰু কিবা ভেটিব বিচাৰিলে আৰু দিবা দেই ঠিক আছে কি ক'লে পয় আৰু আঙুঠিটো হাজক স্পেলিং সেইটোৱে মানে কোৱা ষ্টাইলটো বেলেগ বিয়াই চিয়াই যি পিন্ধে মানে জকতে বোলে বিয়াতে পিন্ধে এনেকুৱা কিবা গহনাটো দিয়ে মানে বেলেগ কিবা মানে এইবোৰে দিয়ে বেলেগ একো নাই মানে ডিঙিত পিন্ধা যিকোনো গহনা হ'লেও মানে কয়ে কয় মানে সোণৰ হ'লে কয় খাম কয় সোণৰ হ'লে মানে এনেই হ'লে মানে পাহৰি লৈ পইচা Ay,